কবিতাৰ শিৰোনাম নিৰ্বাচন। কবি বাস্তৱ শইকীয়া, আবৃত্তি উপাসনা শৰ্মাৰ। নিৰ্বাচন নিৰ্বাচন আগন্তুক নিৰ্বাচন, সকলো দলেই বিজয়ৰ উদ্দেশ্যে লাগিব তুমুল ৰণ। মন্ত্ৰী আমোলাই কৌশল ৰচিছে কেনেকৈ কৰিব ৰণ, প্ৰলোভনৰ অস্ত্ৰ হাতত লৈ জনগণৰ ভোলাব মন। বিপক্ষ দলৰ দুখৰ পাহাৰ জনগণক জ্ঞাত কৰি, আপোন দুখক চল চাতুৰিৰে লুকুৱাই ৰাখিব ধৰি। বিশাল বিশাল জনসভা পাতি ল'ব যে অযুত পণ, ৰজাৰ গাদীত বহাৰ পিছতহে বুজা যায় প্ৰকৃত মন। শাসক দলৰ প্ৰবল প্ৰতাপ সংখ্যাগৰিষ্ঠতা আছে, বিৰোধীয়ে যেতিয়াই সুবিধা পাই দোষবোৰ খুচৰি নাচে। তৃতীয় চক্ষুৰ শক্তিৰ প্ৰভাৱে জনগণ জাগ্ৰত হয়, সকলো দলেই এই শক্তিক মনে মনে কৰে ভয়। নিৰ্বাচনৰ আগত পালি নেতাৰ কথাত তীক্ষ্ণ অস্ত্ৰৰ ধাৰ, আজ্ঞাবাহী ভিত্তজনৰ কাণ্ড দেখি লাগে চমৎকাৰ। ধন্যবাদ।